শিক্ষক অকণমান দেচোন লাচ্ছা হ'ব পিতেক লকডাউনৰ সময়ত শিখৰ পাবলৈ আহিছ চাধা খা হেই নাখাওঁ লকডাউনৰ সময়ত সি শিখৰ পাবলৈ আহিছে ঐ এনেকৈ থাকিবিনে কি কৰ নহ'লে যাংগৈ বৌ ব'ল বৌ বৌ এক ছেকেণ্ড আকৌ কি হ'ল ঐ সৈটো চা কোনটো আবে কণা সৈটো চা দে 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 উলিয়া 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 কি উলিয়াম এই বাপেৰৰ মূৰটো কেমেৰাটো উলিয়া হেই মোৰ কেমেৰা চাৰ্জ নাই দেই কিয়নো তেনেকৈ চাইছ চালা জহনি ঘৈণীৰ লগত চুনুমুনি আই লাভ ইউ কৈ থাকোঁতে চাৰ্জ দিবলৈ নহ'ল তাৰ মোবাইলটো দে বেগত আছে ঠিকে আছোতো ফ'কাছটো আহিছে নমস্কাৰ আমি উপস্থিত আছোঁ অসমৰ বাদুচিঙা নামৰ গাঁৱত য'ত আমাৰ লগত উপস্থিত আছে এজন বিশিষ্ট এই নামটো কি বুলি কওঁ এই সমাজকৰ্মী বুলি ক অঁ আমাৰ লগত উপস্থিত আছে এজন বিশিষ্ট সমাজকৰ্মী যাৰ এই পিছৰখিনি কি বুলি কওঁ নকওঁনো কেলে বাদ দে ব'ল তেওঁৰ ওচৰলৈ যাওঁ বৌ আৰে ক'লৈ গ'লৈ জানো অন্তৰ্ধিয়া হ'ল নেকি বলচোন বল বল বৌ ঐ সৈটো দাদা অ' দাদা অ' দাদা দাদা উঠে বুজিছ কোননো চেনেলৰ মানুহ টিভিত ওলাম নেকি বাৰু ওলাব ওলাব ৰঙা কাচিনডাল যে সেইডালে বাৰু মোক খাওঁ খাওঁ কৰি থাকিব নেকি অ' সৈটোৱে নাখায় নাখায় ন নাখায় দাদাই ভয় খাইছে অ' দাদা ভাইটি কোৱা পালে আৰু আপুনি নহয় ভাইটি ভয় খোৱা কথা আকৌ অ' দাদা উঠকচোন উঠক ৰ'বা দেই ৰ'বা ৰ'বা ভাইটি এতিয়া কোৱা নমস্কাৰ পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি আমাৰ লগত উপস্থিত আছে অসমৰ এজন বিশিষ্ট সমাজকৰ্মী যাৰ নাম হৈছে দাদা ভাইটি নামটো কৈ দিব নেকি নমস্কাৰ দেই ভাইটি মোৰ নাম গুলু সেই নাপায় 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 এই কোৰনা ৰ'ব চেনিটাইজাৰটো আনিছ অ' পাহৰি থাকিলি নহয় মায়ে টেবুলতে উলিয়াই দিছিল আনিবলৈহে পাহৰিলোঁ মাস্ককেইখন সেইকেইখনো পাহৰিলোঁ নৰকি কিনো মনত থাকে তোৰ ইতিমধ্যে আমি গম পাইছোঁ তেওঁৰ নাম গুলুক দাদা আপোনাৰ উপাধিটো নকলে নহয় নাজানো নহয় ভাইটি গাঁৱত চবে মদাহী বুলিয়ে মাতে ইতিমধ্যে আমি গম পাইছোঁ তেওঁৰ সম্পূৰ্ণ নাম হৈছে গুলুক মদাহী দাদা মদাহী জানো উপাধি থাকে গাঁৱত গুলুক মদাহী বুলিয়ে জানে আমাৰ তিনিআলি যে ভতুৱা কুকুৰটো তাক সুধিলেই হ'ব আমাৰ ঘৰত আহকচোন আমি এই লকডাউনৰ সময়ত তেওঁৰ মনোভাৱটো জানি লওঁ দাদা এই লকডাউনৰ সময়ত আপুনি বস্তুভাগ ক'ত পালে নকম নহয় ভাইটি ৰাতিপুৱা 1.5 ঘণ্টা লাইনত মই ৰঙাটো আনিছোঁ এইটো নেখালে মোৰ হাত ভৰি কপে ৰঙাটো নোহোৱা হোৱাৰ পৰা ঘৰ কাষৰ চুলাই দাম কিমান গম পোৱা 30 টকাৰ পৰা ডাইৰেক্ট 60 টকা নকওঁ আপুনি যদি দিনে দুপৰে এনেকৈ খাই খালে ডুঙে পৰি থাকে মানুহে আপোনাক কি বুলি ক'ব ঠাট্টা কৰিছা ঠাট্টা কৰিছা বুজিছা ভাইটি বৰ্তমান সময়ত পুলিচে পুলিচৰ কাম কৰিছে ডক্টৰে ডক্টৰৰ কাম কৰিছে আৰু বাকী সোপা ঘণ্টা ঘৰত বহি আছে কি কৰিব ভাইটি কোনে ধৰি ৰাখিছে এইটো আমি ধৰি ৰাখিছোঁ বুজিছা আমি নকৰিবা ঠাট্টা নেপায় নহয়
এয়া আপোনালোকে প্ৰত্যক্ষ কৰিলে এজন বৰ্তমান সময়ৰ সমাজকৰ্মী। আচলতে সমগ্ৰ বিশ্বত কৰোণাই যি এক জোকাৰণি সৃষ্টি কৰিছে, সেই পৰিস্থিতিৰ বিৰূপ নহয় ভাৰতবৰ্ষ বা অসম। আৰু তাৰ বাবে ভাৰতবৰ্ষৰ অৰ্থনীতি যি বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, তাত সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিছে। তাৰ মাজতে সুৰাবামীসকলে যি এক অতুলনীয় অৱদান আগবঢ়াইছে, তাক আমি একেবাৰে নুই কৰিব নোৱাৰোঁ। কিন্তু আচলতে এই পৰিস্থিতি কিমান দিনলৈ চলিব আৰু কিমান দিনলৈ চলিব এই পৰিস্থিতি? গতিকে এনেধৰণৰ সৰু সুৰা আপডেটৰ বাবে চাই থাকক আমাৰ নিউজ চেনেলটো। কেমেৰা পাৰ্চন খেঙুনৰ সৈতে মই শৈলেন্দ্ৰ ডেকা, আছাম ষ্ট্ৰং নিউজ। দে সামৰ। ঐ মানুহজনক উঠাই দিম বৌ। বৌ। দাদা ভাইটি নমস্কাৰ দেই। নমস্কাৰ। আছে মই তোমালোকক আহিছোঁ হা। এতিয়া ঘৰা ঘৰি যাব লাগে নহয়। দাদা যাব দেই। ভাইটি আহিছোঁ আৰু দিয়া। যাওঁগৈ দেই। আজিলৈ আহিছোঁ আৰু। বাটতে চাগে মানুহজনী ৰৈ আছে, মেনেজ দিবগৈ লাগিব নহয়। দিনৰ পোহৰ ৰং চঙীয়া মই মদাহি থাকো হাঁহি নাই মোৰ খং ৰাতিৰ আন্ধাৰ গমগমীয়া চোৰ মাতালৰ নিমজ করে জি ভাটি খানাত রাতি সোমাই হাবিদ ঘূৰে সি